আপোনালোকক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মৰম তেনেকুৱা আপোনালোকৰ মৰম কাৰণে আমি সদায় আনো নমস্কাৰ বন্ধুসকল আমি চক্ৰচাৰ লেট বাৰ্থডে উইছ কৰিলোঁ আৰু ফটো ফ্ৰেমটো ইতিমধ্যে হৈ গৈছে ফটো ফ্ৰেমটো বনাই ল'লোঁ ব্যস্ত হৈ আছিলোঁ এইকেইদিন বহুত দিন ব্যস্ত হৈ আছিলোঁ সেইকাৰণে বাৰ্তালাপ যাব পৰা নাছিলোঁ আৰু এতিয়া আমি চক্ৰপাণি ছাৰৰ বাৰ্থডে উইছ লেট বাৰ্থডে উইছ কৰিলোঁ আমি গোটেইখিনি দেখুৱাই পাম আপোনালোকে চাই ফটো ফ্ৰেম বনাই ল'লোঁ ফটো ফ্ৰেমটো হৈ গৈছে আৰু পিছৰখিনি আপোনালোকে দেখুৱাই পাম গোটেইখিনি আৰামত চাই যাব আৰু এতিয়া বাৰ্তালাপৰ মূল স্বত্বাধিকাৰী চক্ৰপাণি পৰাশৰ ছাৰক এতিয়া এটা ফোন কৰিম মানে ছাৰৰ বাৰ্থডে আছিল আগতেই কিন্তু মই বাৰ্থডে মানে যাব নোৱাৰিলোঁ বা এনেই ফোনত উইচ কৰা হৈছে কিন্তু বাৰ্থডেত যাব নোৱাৰিলোঁ কাৰণ বহুত ব্যস্ত হৈ আছিলোঁ এইকেইদিন এতিয়া ফটো ফ্ৰেমটো লৈ ছাৰৰ ওচৰত যাম ছাৰৰ বাৰ্থডে উইচ কৰিম এতিয়া বাৰ্তালাপত ছাৰ আছেন নাই এতিয়া ফোন কৰি লওঁ খবৰটো লৈ লওঁ আছেন নাই হেল্ল' ছাৰ বাৰ্তালাপতে আছেনে অঁ মই যাম দিয়ক এতিয়া এপাক মই এতিয়া যাম এপাক ছাৰ আছে এতিয়া ৰুমত বাৰ্তালাপত আছে ফটো ফ্ৰেমটো ৰেডি হৈ আছে এতিয়া ফটো ফ্ৰেমটো লৈ আমি যাম আৰু গোটেই পিছৰখিনি দেখুৱাই যাম আপোনালোকে চাই থাকিব ছাৰৰ তালৈ গৈ আছোঁ বাৰ্তালাপ গৈ আছোঁ এতিয়া ছাৰক পাম লগ গৈ আছোঁ আমি বাকী চাইকেল লৈ অলপ চাই থাকিব মৰম দিব ৰেকৰ্ডিং হৈ আছে এয়া চাওক ইমান ধুনীয়াকে কি ক'বলৈ লওঁতেই কথা হেৰায় তোৰ নে আপোন মানুহলৈ শব্দৰ নাটনি হয় শুভকামনাৰ পাল্লাখন কিন্তু সদায় ভাৰী বাপৰে নন্দন ব্লগ চাই থাকিব এইজন হ'ল একদম জীৱনৰ নতুন ৰূপ দিছে একদম মানে মোৰ ইয়াত ধুনীয়াকৈ লিখি দিছে আকৌ শুভ জন্মদিন আপোনাৰ আগন্তুক জীৱনৰ প্ৰতিটো দিন সুন্দৰ হওক তাৰে কামনা নন্দন ব্লগছ লগিং কৰি আছো এখন ক'ত থম এতিয়া ইয়াত ক'ৰবাত লগাম ভাল জেগাত লগাই খাদ্য হ'লে এইখিনিতে থৈ দিওঁ ৰুমত লগাই থৈ দিম এতিয়া ইয়াতে থৈ দিছোঁ ইয়াতে থৈ পিছত গজাল মাৰি লগাব লাগিব নপৰে ন ঠিক আছে থেংক ইউ নন্দন ব্লগ চাব বুলি কৈ দিয়ক নন্দন ব্লগ চাব নন্দন লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মৰম তেনেকুৱা আপোনালোকৰ মৰম কাৰণে আমি সদায় আনো